নাই আহিছিলোঁ ইয়াত ধুবুৰী মানে কোকৰাঝাৰত আহিছিলোঁ আচলতে পেৰাগ্লাইডিং কৰিবলৈ যোৱাকালি পেৰাগ্লাইডিং কৰিলোঁ আৰু খুব বেছি ভাল লাগিল আপোনালোকে আহিব পেৰাগ্লাইডিং কৰিবলৈ কোকৰাঝাৰতে বড়োলেণ্ড পেৰাগ্লাইডিং আৰু এতিয়া আমি বিলাসীপাৰা কলেজত যাম তো ছাৰহঁতৰ ঘৰত আছোঁ কুলেন ছাৰখন ভিডিঅ' আপোনালোকে ভিডিঅ'টো চাওক ছাপোৰ্ট কৰক ইয়াক আৰু লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভৱিষ্যতে দিয়া ভিডিঅ'বিলাক চাই থাকিব মঞ্চত ডিম্বু বৰুৱা ডিম্বু বৰুৱাক আমাৰ মহাবিদ্যালয়ৰ বিষয়ে কৈছিলোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে কৈছিলোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ বিষয়ে আৰু কালি বিলাসীপাৰাত উপস্থিত হোৱাৰ পৰা এতিয়ালৈকে মোৰ ঘৰত 500-600মান মানুহ হৈছে ৰাতিপুৱাৰ পৰা মানুহ মই ভাবিছিলোঁ ডনেশ্যন বক্স এটা লগাই দিম নেকি 5 টকাকৈ দিলেও বহুত পোৱা যাম যি নহওক ডিম্বু বৰুৱাক মাতাৰ উদ্দেশ্যটো হ'ল ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত চিনাকি কৰাই দিয়াৰ উদ্দেশ্যটো হ'ল যে আমাৰ ডেডিকেশ্যনে আমাৰ কামৰ এটা মনোযোগে এটা সৰু কথাক কিমান পৰ্যায়লৈকে লৈ যাব পাৰে জনপ্ৰিয়তাৰ কিমান শীৰ্ষলৈকে লৈ যাব পাৰে লগতে প্ৰফেশ্যনেলি পেছাগতভাৱেও য'ত ডিম্বু বৰুৱাৰ আজি এটা ভিডিঅ'ত 14 লাখ 15 লাখ ভিউৱাৰ্ছ হয় গতিকে গোটেই অসমতে বিৰল আমি গোটেই অসমৰ জনপ্ৰিয় যিজন ইউটিউবাৰ সেই ইউটিউবাৰজনক আমি আজি আমাৰ মঞ্চত পাইছোঁ গতিকে সকলো ছাত্ৰ ছাত্ৰীকে এটি জোৰে হাত চাপৰি মাৰি ডিম্বু বৰুৱা এতিয়া যিটো ভইচ আমি সদায় ইউটিউবত শুনি থাকোঁ সদায় মোবাইলটোত আমি শুনি থাকোঁ সেই ভইচটো শুনিবলৈ নিশ্চয় সকলো ছাত্ৰ ছাত্ৰীৰে মন গৈছে বা উপস্থিত সকলোৰে মন গৈছে ডিম্বুৱে মত বিনিময় কৰিব ছাত্ৰ ছাত্ৰীসকলৰ লগত আৰু এটা কথা মই ক'ব বিচাৰিছোঁ মই ফেচবুকত আপডেট কৰাৰ পিছত অলপমান বেয়া পাব বুলি বা বিফল হ'ব বুলি ভাবিব পাৰে সেইকাৰণে মই শ্বেয়াৰ কৰা নাছিলোঁ কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু ৰাইজৰ মাজত এইখিনি কথা শ্বেয়াৰ কৰি মই ফিডবেকটো ল'ব বিচাৰিম দুজন বিশিষ্ট ব্যক্তিয়ে আপডেট দিছে মোক টেগ কৰি দিছে যে এতিয়া মহাবিদ্যালয়সমূহত ইউটিউবাৰবিলাককে মাতা হয় নেকি বিশিষ্ট লেখকসকলক মাতা নহয় কিয় মই তেতিয়া উত্তৰটো দিছিলোঁ যে অসমৰ যিবিলাক এতিয়া বিশিষ্ট শাৰীত পৰে লেখক বা বুদ্ধিজীৱী সেইসকলৰ জনজীৱনৰ লগত তেওঁলোক বিচ্ছিন্ন হৈ আছে তেওঁলোকে কামৰ মানুহ নহয় হয়নে নহয় গতিকে যিসকল কামৰ মানুহ যিসকলে জনজীৱনৰ লগত জড়িত হৈ আছে তেওঁলোকক মানুহে ভাল পায় আৰু সেইকাৰণে ডিম্বু বৰুৱাক মানুহে ভাল পায় 14 লাখ 15 লাখ ভিউৱাৰ্ছ হয় ছাত্ৰ ছাত্ৰীসকলৰ বা সৰু ল'ৰা ছোৱালীৰ পৰা সেইখিনি সৰু ল'ৰা ছোৱালীৰ মনতো ডিম্বু বৰুৱা আজি আছে গতিকে ডিম্বুৰ ওচৰলৈকে মই মাইক্ৰফোনটো দিছোঁ বিনিময় কৰিব কথা তেওঁৰ অভিজ্ঞতাৰ বিষয়ে ক'ব তেওঁ কেনেকৈ এই পৰ্যায়ত ভৰি দিলে বা কেনেকৈ ইউটিউবৰ দুনিয়াখনত আহিল আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেনেকৈ উপকৃত হ'ব পাৰে কেনেকৈ তেওঁৰ পৰা প্ৰভাৱিত হ'ব পাৰে তাৰ বাবে মই মাইক্ৰফোনটো ডিম্বু বৰুৱাৰ ওচৰলৈ আগবঢ়াই দিছোঁ তাৰ আগতে এটা আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা পৰিয়ালৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে ডিম্বু বৰুৱাক আমাৰ মহাবিদ্যালয়ৰ পৰা আমি স্বাগতম জনাম আৰু স্বাগতম জনাব অসমীয়া বিভাগৰ অধ্যাপিকা মুৰব্বী হোৱা নাই বাৰু বুঢ়া হোৱা নাই এতিয়াও এইবাৰ আনি নাথে মাইক্ৰফোনটো মই ডিম্বুলৈ আগবঢ়াই দিছোঁ তাৰ আগতে এটি ঘোষণা কৰিব খুজিছোঁ আমাৰ মহাবিদ্যালয়ৰ BA 6 চেমৰ ছাত্ৰ আবু ইব্ৰাহিম ছিদ্দিকে এখনি ধুনীয়া ছবি আঁকি ডিম্পুক উপহাৰ দিব খুজিছে মই ইব্ৰাহিমৰ হাতেৰে উপহাৰটো দিয়াব খুজিছোঁ এতিয়া মই মাইক্ৰফোনটো ডিম্পুলৈ আগুৱাই দিছোঁ আৰম্ভটো কৰিলে আপোনালোকে তো পোনপ্ৰথমতে মই ধন্যবাদ দিছোঁ ছাৰক কাৰণ ছাৰে মাতি আনিলে এনেকৈ আচলতে পেৰাগ্লাইডিং কৰিব আহিছিলোঁ ইয়াত কালি মই ছাৰে চলাই আছে পেৰাগ্লাইডিং কালি কৰিলোঁ পেৰাগ্লাইডিং কৰিলোঁ বহুত কিবা কিবি অলপ অলপকৈ বাচিলোঁ মৰাৰ পৰা তাৰপিছত ছাৰে ক'লে যে কালি এনেকৈ কলেজ উইকৰ আমাৰ শেষৰ দিন তো সেইবাবে আহিলোঁ খুব বেছি ভাল লাগিল ইমান বেছি সন্মান পাম বুলি ভবা নাছিলোঁ লাগাতকৈ বেছিকৈ পালোঁ তো কি ক'ম আৰু কিবা কুৱেশ্যন সুধিব পাৰে কম মই বিলাসীপাৰাত মই আজিলৈকে আহি পোৱা নাছিলোঁ পাইছিলোঁ সিহঁত গৈছিলোঁ এই মহামায়া
কিন্তু বিলাসী পাৰা আহি যোৱা নাই কোনফালে গৈছিলোঁ মৃন্ময় জানে অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ নহয় মই ডিম্বুৰ মই এটা বস্তু লক্ষ্য কৰিলোঁ আমি যিহেতু মত বিনিময় আমি ভাষণ হিচাপত কোৱা নাই মত বিনিময় এটা বস্তু লক্ষ্য কৰিছোঁ যেতিয়া এনেই নৰ্মেলি থাকে মানুহটো ইমান ঠাণ্ডা কিন্তু কেমেৰা ষ্টিকডাল যেতিয়া অন হয় ক'ৰ পৰা ৰিচাৰ্জ আহে ইমান ভলুম আহে কালি যেতিয়া আমি আকাশত যেতিয়া ভিডিঅ' কৰিছিলে তেতিয়া আকাশত ভিডিঅ'বিলাক আছে কালি আপলোড হ'ব এতিয়া জাষ্ট প্ৰম'টো আপলোড হৈছে আৰু সকলোকে মই আহ্বান জনাইছোঁ ডিম্পুৰ ভাই যে চেনেলটো ছাবস্ক্ৰাইব কৰিলে হ'ল ডিম্পু বৰুৱা তাৰপিছত মেক্সিমামৰে আছে গতিকে প্ৰথমতে ভয় খাই আছিলে যেতিয়া আমি ফ্লাই কৰি আকাশলৈকে আহি গ'লোঁ তেতিয়া কেমেৰা ষ্টিক যেতিয়া অন হৈছে গোপ্ৰ যেতিয়া অন কৰিছে তেতিয়া ক'ৰ পৰা ইমান চাৰ্জ আহিল ওপৰত ইমান চিঞৰিছে ইমান ভিডিঅ' দিছে সেইবিলাক আপোনালোকে কালি বা পৰহি ভিডিঅ'ত দেখা পাব গতিকে কোনোবা ছাত্ৰ ছাত্ৰী যদি কিবা কুৱেশ্যন আছে বা এই সম্পৰ্কে কিবা এই মিডিয়া সম্পৰ্কে কিবা জানিব লগা আছে বা ইয়াক কেনেকৈ কেৰিয়াৰ হিচাপে ল'ব পাৰি সেই সম্পৰ্কে ডিম্বুৱে ক'ব চাগে গমেই পোৱা নাই মই কোন কাৰণ সকলোৱেতো ভিডিঅ' নাচায় না মানে এতিয়া একদম মানে অনেষ্টলি যিসকলে মানে নাজানে হাত দাঙিব নালাগে মানে একদম মানে এতিয়া চাওক অসমত কিমান মানুহ আছে অসমত 3 কোটি নে কিমান মানুহ আছে মোৰ ভিডিঅ' কিমানে চাই কমচে কম 6 লাখে চাই 3 কোটি ক'ত 6 লাখ ক'ত তো সকলোতো নাচায় ন মই মানে কয় ইমান একো নহয় কোনে ৰেকৰ্ড কৰোঁ ৰ'ব তো কোনে মোৰ ভিডিঅ' চাই একবাৰ হাতখন মাৰকচোন থেংক ইউ আৰু আগতে ডিম্পু বৰুৱাটো চলিছিল তামাম আজিকালিও চলে কিন্তু অলপ স্পীডটো কমিছে এইটো ডিম্পুজ ব্লগটো চলে তাতে মানে অলপ মছলা পাতি বেছিকৈ দিয়া বাবে মানে হৈ যায় তো এই আৰু কিবা কুৱেশ্যন থাকিলে দিব পাৰে গোৱা গৈ ভাল লাগে মানে গোৱা কি বৰ্তমান গৰম আছে তাত তো বৰ্তমানতো বহুত ঠাইত ঠাণ্ডা মানে ইউৰোপ যাওক ৰাছিয়া যাওক তো সেই মানুহবিলাক মানে গৰমটো ল'বৰ কাৰণে ছানলাইটটো ল'বৰ কাৰণে গোৱা আহে সেইবাবে এতিয়া যদি আপুনি গোৱাত যায় এনেকুৱা লাগিব যে কওক আহিলে ৱাও চালে বেলেগ মানে গতিকে যোনে গোৱা যাব ইচ্ছা কৰে এতিয়া গ'লে হ'ল এতিয়াৰ সময়ত এপ্ৰিললৈকে মজা তাতে মানে তো খুব বেছি ভাল লাগিল এনেকুৱাকৈ ছাৰে ইমান বেছি সন্মান দিলে